ৰাজু, মই দিনক দিনে কামবোৰ কৰিব নোৱাৰা হৈ আহি আছোঁ। মোৰচোন গোটেই গা বিষেৰে আগুৰি ধৰিছে। তয়ো বিয়াখন পাতিব লাগিছিল নহয়। তয়ো কি যে কথা কিছুমান কওঁ মা। আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰলৈ কোননো বিয়া হৈ আহিব কচোন। মই ঘৰৰ পৰিয়ালৰ মানুহবোৰক কম নহয়। তই খালি বিয়াখন পাতিম বুলি মোক কথা দে। তই যদি কাম কৰিব নোৱাৰা হৈছ তেনেহ'লে তই ছোৱালী এজনী বিচাৰ, মই বিয়া পাতিম যা। কিন্তু এটা কথা, তই কিন্তু সেই ছোৱালীজনীক সকলোবোৰ খুলি ক'ব লাগিব। মই যে একো চাকৰি নকৰোঁ, দিন হাজিৰাহে কৰোঁ, মোৰ কোনো চাকৰি নাই। মই বিয়া পাতিম যা, তই চিন্তা কৰিব নালাগে। কি? তই সঁচাই কৈছনে? তই বিয়া পাতিবি বাবা? হ'ব দে, তই চিন্তা কৰিব নালাগে। আমাৰ লগত মিলিব পৰাকৈহে মই ছোৱালী এজনী চাম। ৰ তোৰ মাহীয়েৰাক মই ফোন এটা কৰোঁ, এতিয়াই কওঁ ছোৱালী এজনী চাবলৈ কাৰণে। তোৰ মাহীয়েৰে কিমান যে ফূৰ্তি হ'ব। হেল্ল' মাজনী, তোক মই কথা এটা ক'বলৈহে ফোনটো কৰিলোঁ। আমাৰ ৰাজুৱে বিয়া পাতিব বুলি কৈছে অ'। মোৰ আজি যে মনটো ইমান ভাল লাগিছে জান। কি ক বাইদেউ, তই সঁচাকৈ কৈছনে? ৰাজুৱে সঁচাকৈ বিয়া পাতিব? মই সঁচাকেই কৈছোঁ, ৰাজুৱে বিয়া পাতিব। তই ভাল ছোৱালী এজনী বিচাৰচোন, যাতে আমাৰ ভাল হয়, ৰাজুৰ গোটেই জীৱনটো ভাল হয়। হ'ব দে বাইদেউ, তই চিন্তা নকৰিবি। মই ভাল ঘৰৰ ভাল ছোৱালী এজনী চাই দিম। ৰাজুৰ যাতে গোটেই জীৱনটো ভাল হয়, তোকো যাতে ভালকৈ পৰিচৰ্যা কৰিব পাৰে, এই সকলোবোৰ দিশ চাই পেলাই ৰাজুৰ আমি বিয়াখন ধুমধামেৰে পাতিম দে, তই চিন্তা কৰিব নালাগে। ঠিক আছে দে, হ'ব দে, এতিয়া ৰাখোঁ। ৰাজু এই কামলৈ যোৱাৰ সময় হ'ল নহয়, তাকো ভাত পানীকেইটা বাঢ়ি দিওঁ। হ'ব দে, ৰাখ। শুনিছ ৰাজু, মাহীয়েৰাৰ যে কিমান ফূৰ্তি। অহা মাহত তোৰ বিয়াখন পাতি দিম, অতি ধুমধামেৰে পাতিম বুলি মাহীয়েৰাই কৈছে। মই তোক ভাতকেইটা বাঢ়ি দিওঁ, তই খাই পেলাই কামলৈ যাহি আহ। ঠিক আছে দে, ভাতকেইটা বাঢ়ি দে, মই খাই কৈ কামলৈ যাওঁ।